জলপে টেঙা পুরা একদম পাট চাট ছেলে কি খাম একদম গাইস মানে মোৰ ইউটিউব বাসী ৰাইজ আজি মানে এটা টেঙাৰ ভিডিঅ' বনাই আছোঁ তো টেঙা খাব যাম জলপে টেঙা তো এঘৰ গাঁৱৰ ওচৰতে মানে জলপে টেঙা আছে তো ভিডিঅ'টো শেষলৈ চাই থাকক বম ধামাকা হৈছে টেঙাৰ ভিডিঅ' বম টেঙা খাম আজি গাইছ আমি মানে এনেকৈ জলপে পাৰি আছোঁ গাছত উঠাই দিছোঁ ভাইটি এটা গাছত উঠি পাৰি আছে এনেকৈ তো আমি জলপে কেনেকৈ কুটি খাম দেখুৱাই চাই থাকক তো আমি এনেকৈ জলপেবিলাক কলপাতত লৈ লৈছোঁ তো ঠাৰবিলাক ছিঙি আছোঁ তো আমি চাৰজন আছোঁ এনেকৈ ভাইটি এটা ভিডিঅ' বনাই আছে এই জ্বালা নিমখ জলপে ধনিয়া তো বম টেষ্টি হ'ব খাই তো এতিয়াই মোৰ জিভাৰ পানী পৰিছে গাইছ তো আৰু বা খালে বা কেনেকুৱা লাগিব এই ৰ'দৰ বতৰ গাইছ টেঙা খাই কি খাম টেঙা পালে মানে ৰ'দৰ বতৰ টেঙা পালে মানে একো নালাগে চাওক ৰ'দৰ বতৰ টেঙাই মেইন টেঙা নিচিনা হ'ব নোৱাৰে তাৰমানে বেছিভাগে ছোৱালীবোৰৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ তো ই মানে পূৰা খাবৰ কাৰণে ৰেডি মই ইয়াৰ আৰামত কুটি আছোঁ লাহে লাহে কুটি ৰেডি কৰি আছোঁ সিহঁতে মানে চাই আছে ছোৱালীবোৰ বেছিভাগে ছোৱালীবোৰৰ জিভাৰ পানী পৰম হৈছে মোৰে জিভাৰ পানী পৰম হৈছে অৱস্থা চেচ মুখেদি জিভাৰ পানী মই ঢোক গিলি আছোঁ বৰ্তমান চাওক ঢোক গিলি আছোঁ ইয়াতে ধনিয়া আছে লতা জলকীয়া নিমখ পূৰা সানি কিনে পূৰা একদম পটকি দিম একদম জলকীয়া পূৰা পেংটাই দিছোঁ একদম মহৰাই দিছোঁ একদম চব মহৰা দিম সানি দিম ইয়াত চাওক বম টেষ্টি হ'ব জ্বালা একদম টিকা গৰম হৈ যাব আজি দাদা এজন আছে ভাইটি এটা আছে পূৰা খাং ৰেডি হৈ আছে তাৰমানে মই এনেকৈ পূৰা নিমখ চিমখ সানি দিলোঁ এইবাৰ এই জলকীয়াখিনি সিঁচাই দিলোঁ তো ৰেডি কৰি দিলোঁ তো এইবাৰ মানে গোটেইকেইটাই খাব আৰু ময়ো খাম তো সানি কিনে ৰেডি ভাই জিভাৰ পানী পৰং হৈ আহা মজা বম টেষ্টি লাগিব খাই কোনোবাই খাব নেকি খাই যদি আহক মোবাইলৰ ভিতৰত সোমাই আহক কোনোবাই খাই যদি পূৰা ভাত খোৱা দিম আজি মই তিনিজনে মানে বহি কিনে পূৰা ভৰাই আছে চাওক পূৰা ঠেলি তিনিজনে এবাৰ মই পূৰা জলপে টেঙা গাই চাওক ভাত খোৱা দিছে তাই পূৰা এচা খাই অৱস্থা আছে টেঙা দাঁত টেঙা আহিছে পূৰা এনেকৈ খালোঁ ভাত খাই দিব তো ভাজি আছে খাব পৰা নাই পূৰা খাই আছে পূৰা টেঙা আছে গম অৱস্থা আছে আনি লাগি চাওক অলপ ফাটিলে কপালত জ্বালা দি একদম সিয়া নিজে উলাই দিছে খাই অৱস্থা শেষ খাবা ললে কি লৈছা জলপে টেঙা পুৰা একদম পাট চাট ছেলে কি খাম একদম এক বছৰমান খাব পৰা নাই গাইছ কি মজা কেনে লাগে টেঙা নাই ইমান না বহুত টেঙা আছে ভাই গাইছ টেঙা খাই অৱস্থা শেষ একদম বাপৰে একদম জ্বালা এবার বা মাটিতে না আর এই করে পাঁচ মানুষ শেষ করা পারা নাই খাই এক অল পাট একদম বোঝাই গেল গাইছ
গতে খাইছো নেকি এইটো মানে এইটো কিবা হৈছে বেছিভাগে আপীবিলাকৰ পূৰা একদম জিভা পানী পৰো গাই জিভা পানী আপীবিলাকৰ হুইল মাৰিম মই এটা এটা মেডিচিন আছে মেডিচিন দিয়া নাই আহিবি অলপ পাছত এঠেনে খাওঁ কাৰণে টেঙা কম বহুত নিছে সেইকাৰণে আজি পূৰা একদম জগত যাই ঠেলি আছোঁ গাইছ সঁচাই ভাল লাগে